নমস্কাৰ মই ৰক্তিম দাস লগইন চেনেললৈ তোমালোকক স্বাগতম জনাইছো যে চৰকাৰে কেইদিনমান পূৰ্বে যান বাহনৰ ক্ষেত্ৰত এটা নতুন আইন প্ৰণয়ন কৰিছিল ফলত মানুহলে লাইসেন্স পলিউশন সাৰ্টিফিকেট বনোৱাৰ ক্ষেত্ৰত বহুতো কষ্টৰ সন্মুখীন হ'ব লগা হৈছে কিন্তু চৰকাৰে এটা নতুন আইন ঘোষণা কৰিছে যান বাহনৰ ক্ষেত্ৰত হেতু কি আইন আপোনালোকে জানিলে নিশ্চয় আপোনালোকে হয়তো বহুতেই সুখী হ'ব মই এই ভিডিঅ'টোত তোমালোকক জনাই দিম যে কি নতুন আইন আছে যেটো আপোনালোকে হেলমেট নাথাকিলেও হ'ব বা লাইসেন্স নাথাকিলেও তোমালোকক কোনো ধৰণৰ একো ফাইন দিয়া নহয় গতিকে তোমালোকক মই ভিডিঅ'টোত জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো তোমালোকে চোৱা আগতে যেনেদৰে পুলিচে লাইসেন্সৰ ক্ষেত্ৰত বা হেলমেটৰ ক্ষেত্ৰত ধৰিলে যেনেদৰে আপোনালোকৰ পৰা ফাইন কাটিছিল 10,000 3,000 টকা কিন্তু চৰকাৰৰ ফালৰ পৰা এটা নতুন আপডেট বা নতুন আইন আহিছে যে চৰকাৰৰ যে পুলিচে ধৰিলে যদি আপোনালোকৰ হাতত লাইসেন্স বা হেলমেট নাথাকে তেতিয়া হলে কোনো ধৰণৰ আপোনালোকে চিন্তা কৰিব নালাগে তোমালোকক অন দা স্পট পুলিচে তোমালোকক লাইসেন্স বা হেলমেটো তোমালোকক কিনি দিয়া হ'ব যে চৰকাৰৰ ফালৰ পৰা এটো নতুন আপডেট আহিছে একদম নতুন তোমালোকক হেলমেট বা লাইসেন্স নাথাকিলে তোমালোকক অন দা স্পট তোমালোকক পুলিচৰ পৰা লাইসেন্স বা হেলমেট তোমালোকক দি দিব যে এইটো একেবাৰে নতুন আপডেট আহিছে যে বহুতো মানুহৰ কষ্ট হৈছে যে বহুতো মানুহৰ লাইসেন্স বা পলিউশন বনোৱাতে কষ্ট হৈছিল কিন্তু হেতু ভাৰত চৰকাৰে বা চৰকাৰে বুজি পাইছে গতিকে চৰকাৰৰ ফালৰ পৰা এটো একদম নতুন আপডেট আবা আইন আহিছে যে তোমালোকক অন দা স্পট তোমালোকক যি প্ৰয়োজন হয় ডকুমেন্টস সেইবিলাক তোমালোকক এপ্লাই কৰি দিয়া হ'ব আৰু হেলমেটো আনকি হেলমেটো তোমালোকক পুলিচৰ ফালৰ পৰা দি দিয়া হ'ব এই আইন বৰ্তমান চৰকাৰে ঘোষণা কৰিছে যদিও কিন্তু কিছু সময় লাগিব 2019 নৱেম্বৰ 1ৰ পৰা এই আইন এপ্ৰুভেল হৈ যাব গতিকে তোমালোকৰ লগত হেলমেট বা লাইসেন্স নাথাকিলে কোনো ধৰণৰ চিন্তা কৰিব নালাগে ভাৰত চৰকাৰৰ পৰা এটো নতুন আইন ওলাইছে তোমালোকে অন দা স্পট তোমালোকক লাইসেন্স বা তোমালোকক হেলমেট ক্ৰয় কৰি দিয়া হ'ব গতিকে তোমালোকক মই জনালো যান বাহনৰ ক্ষেত্ৰত নতুন এটা আইনৰ বিষয়ে গতিকে তোমালোকে ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক কৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰা কাৰণ মই ৰেগুলাৰ আপডেট এই চেনেলটোত দি থাকো